নমস্কাৰ, মই চান্দিপ বৈশ্য। মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা কেইদিনমান আগত আপোনালোকক এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈছিলোঁ কেঞ্চাৰৰ বিষয়ে, য'ত আমাৰ ভাৰতবৰ্ষ, আমাৰ অসমৰ বিষয়ে কৈছিলোঁ কেঞ্চাৰৰ, য'ত সতৰ্ক কৰিবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকক কেনেকৈ বৃদ্ধি পাই আছে আমাৰ কেঞ্চাৰ ৰোগী, সেই বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিছিলোঁ। আজি ক'বলৈ চেষ্টা কৰিম আপোনালোকে কেনেকৈ কেঞ্চাৰ বেমাৰটি গম পাব বা কেনেকৈ আপোনালোকে কেঞ্চাৰ বেমাৰটোৰ পৰা হাত সাৰিব পাৰিব। কেঞ্চাৰ এটা এনেকুৱা বেমাৰ, যিটো বেমাৰ যেতিয়াই তেতিয়াই যাৰে তাৰে হৈ যাব পাৰে। সেয়ে কেঞ্চাৰ বেমাৰ, আচলতে কেঞ্চাৰ বেমাৰটো টান ক'ত হৈ পৰে সেইটো হ'ল আমাৰ দৈনন্দিন জীৱনত, মানে অলপো চেঞ্জ নহয়। আমাৰ টোপনিও ঠিকে থাকে, আমাৰ যিবোৰ আমাৰ দৈনন্দিন জীৱনত হৈ থাকে সেইবোৰ হৈ থাকে, অকণো চেঞ্জ নহয়, যাৰ কাৰণে আমি কেঞ্চাৰ বেমাৰটি মানে বুজি নাপাওঁ যে আমাৰ কেঞ্চাৰ হৈ আছে। তো সেই বিষয়ে ক'বলৈ চেষ্টা কৰিম। প্ৰথমতে যদি আমি কেঞ্চাৰ বেমাৰটো বুলি গম পাব পাৰোঁ, তেতিয়াহে আমি কেঞ্চাৰ বেমাৰটোৰ পৰা মুক্তি পাব পাৰোঁ। কিন্তু আমি এইবাবে আমাৰ ভাৰতবৰ্ষত বা অসমত ইমান বৃদ্ধি পাই আছে, কাৰণ আমাৰ কেঞ্চাৰ বেমাৰটি গম পোৱাত আমাৰ বহুতেই বেছি লেট হৈ আছে। তো আমি এইটো কথা বুজিব লাগিব, আমি এইটো মানে জানিব লাগিব যে আমাৰ কেঞ্চাৰ হৈ আছে, কোনবোৰ কাৰণত কেঞ্চাৰ হৈ আছে, এই বিষয়ে আমি গম পাব লাগিব। তো এই ভিডিঅ'টো সেইবাবে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, গুৰুত্বপূৰ্ণ এটি ভিডিঅ' হ'ব। প্ৰথম যিটো লক্ষণ সেইটো হ'ল আপোনালোকৰ ওজন বাৰুকৈ বৃদ্ধি পোৱা বা কমি যোৱা। আচলতে এইটো অকল কেঞ্চাৰৰ কাৰণে নহয়, বহুতো ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, বা ডায়েবেটিছ হওক, ডায়েবেটিছতো আমি দেখিবলৈ পাওঁ যে এজন ৰোগী কেতিয়াবা বৃদ্ধি পাই যায়, কেতিয়াবা কমি যায়, বা আমি থাইৰয়ডৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ। কিন্তু কেঞ্চাৰৰ ক্ষেত্ৰতো এইটো দেখিবলৈ পোৱা যায়। এইটো এটা গুৰুত্বপূৰ্ণ কাৰণ যে আপোনাৰ যদি ওজন কমিছে বা বাঢ়িছে, গম পাব আপোনাৰ কেঞ্চাৰ হৈছে। কিন্তু ইয়াৰ ৰেট যিটো কাৰণ সেইটো ক'ত জানেনে আপোনালোকে? যদি আপোনালোকৰ 2 সপ্তাহ বা অতি কম সময়ৰ ভিতৰত যদি এইটো বস্তু হৈছে যে ওজনটো কমিছে নতুবা বাঢ়িছে অতি কম সময়ৰ ভিতৰত, তেতিয়া আপোনালোকে এবাৰ ডক্তৰৰ ওচৰত যাই ডিছকাছ কৰি আহিব পাৰে। আপোনাৰ কাৰণে ভাল, আপোনালোকৰ ঘৰখনৰ কাৰণে ভাল। দ্বিতীয় যিটো কাৰণ সেইটো হ'ল ভাগৰ। যদি আপুনি প্ৰটিন, কাৰ্বহাইড্ৰেট আটাইবোৰ খায়ো, যদি আপুনি 3 সাঁজ ভাত খাইছে, যদি আপুনি প্ৰটিনো খাইছে, শাক পাচলি পৰ্যন্ত আপুনি যদি খাইছে, তথাপিও যদি আপোনাৰ ভাগৰ অনুভৱ হৈ আছে, তেতিয়া গম পাব এইটো আপোনাৰ কেঞ্চাৰ হ'বও পাৰে। কিন্তু এইটো আচলতে অকল কেঞ্চাৰৰ ক্ষেত্ৰত নহয় দেই, এইটো টিবিৰ ক্ষেত্ৰতো হ'ব পাৰে। এজন টিবিৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়, যাত আৰু নিউট্ৰিচনৰ কমতো এইটো ক্ষেত্ৰত হ'ব পাৰে। কিন্তু যেতিয়া আপোনাৰ কেঞ্চাৰটো আপোনাৰ গোটেই শৰীৰত আহি গ্ৰ'থ হ'বলৈ ধৰিব, তেতিয়া আপোনাৰ কি হ'ব, যিখিনি আপুনি খাদ্যবস্তু খায়, সেই আটাইবোৰ খাদ্য সেই কেঞ্চাৰৰ যিবোৰ কেঞ্চাৰ থাকে, এই কেঞ্চাৰবোৰে ল'বলৈ আৰম্ভ কৰে। তেতিয়া আপুনি কি কৰে, আপোনাৰ যিখিনি আপোনাৰ অৰ্গেন চেল আছে সেইখিনি আপোনাৰ নাপায়, যাৰ ফলত আপুনি ক'ৰবাত ভাগৰ অনুভৱ কৰে। যদি আপোনাৰো এনেকুৱা হৈছে যে আপুনি খাদ্যবস্তুবোৰ খাইছে বহুত, তথাপিও যদি আপোনাৰ ভাগৰ ফিল হৈছে, তেতিয়াহ'লে আপোনালোকে এবাৰ ডক্তৰৰ ওচৰত যাই ডিছকাছ কৰি আহিব পাৰে। কেঞ্চাৰৰ ক্ষেত্ৰত বা অইন বেমাৰো হ'ব পাৰে, আপোনালোকে এবাৰ ডিছকাছ কৰি আহি চাব পাৰে। তৃতীয় যিটো কাৰণ সেইটো হ'ল ছাল। আপোনাৰ যদি ছালখন জণ্ডিছ হ'বলৈ গৈ আছে, ধৰি লওক আপোনাৰ চকুৱে হওক বা আপোনাৰ গোটেই দেহাটো যদি হালধীয়া বৰণৰ হ'বলৈ ধৰিছে, তেতিয়াও কিন্তু কেঞ্চাৰ হোৱাৰ চান্স থাকে। যদি আপোনালোকৰ হাততে হওক বা ভৰিতে হওক, দেহাৰ যিকোনো এটা পাৰ্টত যদি আপোনাৰ তিল আছে, সেই তিলবোৰ যদি আপোনাৰ ফাটি কিনে অলপমান ফাটি আপোনাৰ ধৰি লওক ৰঙা টাইপৰ হৈছে, তেতিয়া গম পাব আপোনাৰ এইটো কেঞ্চাৰ হ'বলৈ গৈ আছে। তো এইটো যদি আপোনালোকৰ হয়, ছালত যদি আপোনাৰ গোটেই দেহাটো হালধীয়া বৰণৰ হৈ পৰে, চকু যদি আপোনাৰ হালধীয়া হ'বলৈ ধৰিছে, বা আপোনাৰ যদি তিল আছে, তিলতো যদি এনেকুৱা ফাটি অলপ সেনেকুৱা টাইপৰ হৈছে, তেতিয়া আপোনালোকে গম পাব যে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। তো আপোনালোকে এবাৰ যাব ডক্তৰৰ ওচৰত আৰু ডিছকাছ কৰি আহিব। আৰু এটা কাৰণ যিটো আপোনাৰ পেচাবৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়, যদি আপোনাৰ ইউৰিনেৰী যিটো আপোনাৰ পেচাবৰ নলী আছে, বা সেইটো আপোনাৰ আচলতে পেটত কেঞ্চাৰ হ'লে এইটো দেখিবলৈ পোৱা যায়। যদি আপোনাৰ সঘনাই পেচাব হ'বলৈ ধৰিছে, ধৰি লওক 10 মিনিটতে যদি আপুনি 3বাৰ 4বাৰকৈ পেচাব কৰিবলৈ ধৰিছে, তেতিয়া আপোনাৰ কেঞ্চাৰ হোৱাৰ চান্স থাকিব পাৰে। কিন্তু আচলতে আপোনালোকে ভাবিব পাৰে যে এইখিনিতো হৈয়ে থাকে, বেছি অভাৰ থিংকিং আপোনালোকে কৰিব নালাগে। আচলতে যিখিনি কাৰণ আপোনালোকক কৈছোঁ, এই আটাইবোৰ কাৰণ বেলেগ বেমাৰৰ ক্ষেত্ৰতো হ'বলৈ ধৰে। তথাপিও কেঞ্চাৰতো কিন্তু এই আটাইবোৰ দেখা দিয়ে, য'ত এইবোৰ আচলতে সোনকালে হয়। যিটো আপোনাৰ ওজনৰ ক্ষেত্ৰত ক'লোঁ, সেইটো আপোনাৰ সোনকালে হয়।
তো যিখিনি কথা কৈছোঁ এই আটাইবোৰ বেলেগ বেলেগ বেমাৰৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়, কিন্তু কেঞ্চাৰতো এইবোৰ দেখিবলৈ পোৱা যায়, যাৰ বাবে আপোনালোকক কথাবোৰ ক'লোঁ। যদি আপোনাৰ পেটৰ কেঞ্চাৰ হ'বলৈ হয় তেতিয়া আপোনাৰ পেচাবৰ এইটো ক্ষেত্ৰত হ'ব পাৰে, বা আপুনি যেতিয়া পেচাব কৰিব পেচাব বন্ধ মানে পেচাবৰ কি হ'ব পাৰে, পেচাবৰ ব্লাডিঙো হৈ যাব পাৰে। তো এইখিনি যদি আপোনালোকৰ হয়, এইখিনি হ'লে আপোনালোকে একবাৰ নিশ্চয় যায় ডক্টৰৰ ওচৰত সুধি চাব পাৰে, কাৰণ প্ৰথমতে যায় যদি সোধে তেতিয়াহে পিছলৈ সহজ হৈ পৰিব। কেঞ্চাৰ A বা কেঞ্চাৰ B এই দুটা ক্ষেত্ৰত যদি থাকে তেতিয়াহ'লে আপোনালোকৰ সহজ হ'ব। যদি কেঞ্চাৰ C বা কেঞ্চাৰ Dত আপোনালোকে পৰি যায় তেন্তে কিন্তু কেঞ্চাৰৰ পৰা মুক্তি পোৱাটো বহুতেই বেছি অসম্ভৱ হৈ পৰিব। তো আজিৰ ভিডিঅ'টো আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ বা আপোনালোকক সতৰ্ক কৰিলোঁ, আপোনালোকে যেন এবাৰ হ'লেও যদি এইখিনি লক্ষণ আপোনালোকে আপোনাৰ শৰীৰত দেখিবলৈ পাইছে, এবাৰ হ'লেও কাষৰ এজন ডক্টৰৰ ওচৰলৈ যায়ো দেখাই আহিব পাৰে। আপোনাৰ ঘৰখনৰ কাৰণে ভাল, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল, বা আপুনি যদি ল'ৰা আপোনাৰ কাৰণেও ভাল। তো সেইখিনি কৈয়ে মই এই ভিডিঅ'টো সমাপ্তি কৰিলোঁ। ধন্যবাদ।